নমস্কাৰ বন্ধুসকল আজি ভিডিঅ'ত মই আপোনালোকক দেখাম আপোনালোকে ইউটিউবৰ থাম্বনেল কেনেকৈ বনাব পাৰিব ইয়া চাব পাইছে থাম্বনেলটো কেনেকৈ হৈছে আপোনালোকে চাই গম পাইছে তো এনেকা ধৰণৰ থাম্বনেল আপুনি বনাব পাৰিব তো আক ভিডিঅ'টো ষ্টাৰ্ট কৰো তো ইয়া চাব পাইছে মই মোবাইল স্ক্ৰিনত আহিলো ইয়া চাব পাইছে তিনটা এপছ দেখা গৈ আছে আপোনালোকে তিনটা ভিতৰত যিকোনো এটাৰ পৰা বনাব পাৰে মই ইয়া চাব পাইছে Canva ইয়াত Canva এপছৰ পৰা আপোনালোকক মই থাম্বনেল বনাই দেখাম 90% ইউটিউবাৰে Canva পৰাই থাম্বনেল বনাই ইউটিউব থাম্বনেল ফেসবুক থাম্বনেল Canva এপছৰ পৰাই বনাই আপোনালোকে Canva এপছৰ পৰা বনাব পাৰিব প্লে ষ্ট'ৰ পৰা আপোনালোকে Canva এপছটো ডাউনলোড কৰি লওক ডাউনলোড কৰাৰ পিছত Canva এপছটো আপুনি ওপেন কৰিব লাগিব ইয়া চাব পাইছে Canva এপছটো মই ওপেন কৰিলো ওপেন কৰাৰ পিছত আপুনি যিকোনো ইমেইল এটা দি লগইন কৰি লওক লগইন কৰাৰ পিছত এনেকা ধৰণৰ ইন্টাৰফেস আহিব এতিয়া আপোনাৰ থাম্বনেল বনাবৰ কাৰণে কি কৰিব লাগিব আপুনি ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব তেতিয়া আপুনি গম পাব কেনেকৈ থাম্বনেল বনাব লাগে তো ইয়া চাব পাইছে আপোনালোকৰ থাম্বনেল বনাবৰ কাৰণে তলত স্ক্ৰল কৰিব ইয়া চাব পাইছে ইউটিউব থাম্বনেল আপোনালোকৰ নাম লিখা আহিব ইউটিউব থাম্বনেল তো ইউটিউব থাম্বনেলত ক্লিক কৰাৰ লগে লগে আপোনাক ইয়াত অলপ সময় লোডিং ল'ব আপুনি ডেটাটো অন ৰাখিব মোবাইলৰ যেহেতু এটো ইন্টাৰনেটৰ পৰা আপোনালোকৰ থাম্বনেলটো ডাউনলোড কৰা হয় তো ইয়া চাব পাইছে ইয়াত এনে ধৰণৰ ইন্টাৰফেস আহিব ইয়াৰ পৰা আপুনি যিকোনো থাম্বনেল ল'ব পাৰে চাব পাইছে আপুনি কিহৰ টপিকত মানে আপুনি থাম্বনেলটো বনাব বিচাৰে আপুনি ইয়াত চাৰ্জ কৰিব পাৰে ধৰি লওক আপুনি ব্লগ মানে ব্লগ কৰবা ট্ৰেভেল কৰি আছে এটো বিষয়ে আপুনি থাম্বনেল বিচাৰি মানে বনাব বিচাৰে তেতিয়াহ'লে আপুনি ইয়াত চাৰ্জ কৰি দিব আপুনি মানে যি টপিকৰ বিষয়ে থাম্বনেল বনাব বিচাৰে সেইটো টপিক ইয়াত চাৰ্জ কৰি দিয়াৰ লগে লগে মানে আপোনাৰ ফ্ৰেমটো আহি যাব আপোনাৰ যোনটো থাম্বনেল ফ্ৰেমটো আহি যাব তো মই আপোনালোকক দেখাই আছো এই চাব পাইছে মই ফেসবুকৰ ভিডিঅ' কেনেকৈ আপলোড কৰে তো এটো মই থাম্বনেল ইয়াৰ পৰা আপুনি যিকোনো এটা সিলেক্ট কৰি ল'ব পাৰে বহুত থাম্বনেল আপোনালোকক দিব তো ইয়াত আপোনালোকক মই থাম্বনেল বনাই দেখাম আপোনালোকে শেষলৈকে চাই থাকিব ভিডিঅ'টো স্কিপ নকৰাকৈ তেতিয়া আপুনি গম পাব কেনেকৈ থাম্বনেল বনাই তো ইয়া চাব পাইছে মই প্ৰথমে যোনটো দেখা গৈ আছে এটো থাম্বনেল মই ইয়াৰ সিলেক্ট কৰিলো সিলেক্ট কৰাৰ পিছত ইয়া চাব পাইছে আপোনালোকৰ যোনটো লিখা আছে ইয়াত টাইপ কৰিব একবাৰ টাইপ কৰাৰ লগে লগে আপুনি এটো ডিলিট কৰি দি আপুনি যি লিখিব মন যায় এটো লিখিব পাৰিব চাব পাইছে ইয়াত মই লিখি আছো ভিডিঅ' কেনেকৈ ভাইৰেল কৰে 2025-26ত তো ইয়াত মই কপি কৰি ৰাখিছিলো আপুনি টাইপিং কৰিব পাৰিব তো ইয়াত মানে মোৰ অসমীয়া টাইপিং অলপ খেলিমেলি হৈছিল এটো কাৰণে মই কপি কৰি ৰাখিছো তো চাব পাইছে ইয়াত মই মানে অসমীয়া টাইপিং কৰিলো কৰাৰ পিছত ইয়াত কি কৰিব আপুনি এনেকৈ খৰু কৰিব লাগিব হাতেৰে আপুনি খৰু কৰিব পাৰিব এনেকা মানে যিকোনো মানে টাইপ আপুনি বনাব পাৰিব চাব যিমান খৰু কৰিব বিচাৰে ইমান খৰু কৰিব পাৰিব আৰু ইফালে যদি আপুনি অলপ লম্বা কৰিব বিচাৰে এই সাইডে চাব এনেকৈ টানি দিলে লম্বা হৈ যাব তো এটো আপুনি যিকোনো জায়গাত আপুনি সিলেক্ট কৰিব পাৰে মানে লগাব পাৰে তো মই ওপৰত লগাম আপোনালোকে চাব পাৰিছে তো ইয়াত মই ওপৰত লগাইছো এনেকা তেনেকা আপোনালোকে লগাই ল'ব এতিয়া চাব মই ফিট কৰিলো তো ইয়াত আপুনি সিলেক্ট কৰি ফিট কৰি ল'ব যেনেকা আপোনাৰ পছন্দ হয় এনেকা ফিট কৰি ল'ব চাব পাইছে মই ফিট কৰিলো তো আপুনি ভালকে চাব বস্তুটো কেনেকা হৈ আছে তো ইয়া চাব পাইছে তো ইয়াত আপোনাৰ এটা লোগো দিয়া গৈছে এনেকা ধৰণৰ লোগো আপোনাৰ যেনেকা ধৰণৰ লোগো থাকিব এনেকা ধৰণৰ আপোনাৰ লোগো দিয়া থাকিব তাত আপুনি এডিট কৰিব পাৰিব চাইছে ইয়াত মই ইতে ইংলিছত লিখিম তো ইয়াত মই ইংলিছত লিখি আছো চাব পাইছে মানে আগত অসমীয়াত লিখা আছিল ওপৰত তো তলত মই ইংলিশ টাইপিংত লিখিম তো ইয়া চাব পাইছে মই ইংলিশ টাইপিংত লিখিলো লিখি ইয়াত মই আপুনি কোড লগাব আপুনি সিলেক্ট কৰি ল'ব তো ইয়াত মই সিলেক্ট কৰিলো তাৰ পিছত আপোনালোকৰ চাব পাইছে ইয়াত লোগো এটা আছে ইয়াত খৰু লোগো আছে তো ইয়াত মই মোৰ খৰু লোগোটোত মোৰ নাম লিখি দিম মোৰ চেনেলৰ নামটো লিখি দিম তো ইয়াত চেনেলৰ নাম লিখিলে কি হ'ব মানে ধৰি লওক মোৰ স্ক্ৰিনশ্বটটো কৰো যদি মোৰ টাইটেলটো মানে থাম্বনেলটো কোনোবা স্ক্ৰিনশ্বট মাৰি বেলেগৰ চেনেলত লগাই তেতিয়াহ'লে তাৰ কপিৰাইট আহি যাব এটো কাৰণে মই থাম্বনেল মোৰ নাম চেনেলৰ নাম লিখি দিলো তাৰ পিছত দিয়া চাব পাইছে ৰাউন্ড গোল এৰিয়া আছে ইয়াত এটা চাব পাইছে ইয়াত আপোনালোকে ফেসবুকৰ লোগো লগাব লাগিব তাৰ পিছত তলফালে যদি চাই ইয়াত এলিমেন্টত আপোনালোকে ক্লিক কৰিব ইয়াত মানে লোগো এটা লগাবৰ কাৰণে আপুনি ধৰি লওক ইউটিউবৰ ভিডিঅ' আপলোড কৰি আছে তো ইউটিউবৰ লোগো লগাব আৰু ফেসবুকত আপলোড কৰি আছে তো ফেসবুকৰ লোগো লগাব লাগিব তো চাব পাইছে মই ইয়াত ফেসবুকৰ আপলোড কৰিম যেহেতু ভিডিঅ'টো এটো কাৰণে মই ফেসবুক চাৰ্জ কৰিলো ওপৰত চাৰ্জ কৰাৰ লগে লগে মোৰ ফেসবুকৰ লোগো আহি গ'ল তো ইয়াত চাব পাইছে মই এনেকা ফেসবুকৰ লোগোটো ইয়াত লগাই দিলো তো এনেকা ধৰণৰ চাব পাইছে তো এতিয়া আপুনি কি কৰিব লাগিব নেক্সট আপোনাৰ এটো ফটো ইয়াত চাব পাইছে বেলেগৰ ফটো যেহেতু এটো মানে বেলেগৰ ফটো হয় তো মই বেলেগৰ ফটোটো ডিলিট কৰিলো এতিয়া মোৰ ফটো ইয়াত কেনেকৈ এড কৰিব তেনে মোৰ ফটো এড কৰিব লাগিব এটো কাৰণে আপুনি কি কৰিব গ্যালাৰীত ক্লিক কৰিব ইয়াত চাব পাইছে গ্যালাৰীত ক্লিক কৰি আপোনাৰ যিকোনো ফটো আপোনাৰ এড কৰিব লাগিব ইয়াত তো আপুনি ফটো কেনেকৈ এড কৰিব তো ইয়াত ফটো এড কৰিবৰ কাৰণে আপোনাৰ ফটোৰ বেকগ্ৰাউণ্ড ৰিমুভ কৰিব লাগিব ফটোৰ বেকগ্ৰাউণ্ড কেনেকৈ ৰিমুভ কৰিব আপুনি আপোনাৰ ফটোৰ বেকগ্ৰাউণ্ড ৰিমুভ কৰিবৰ কাৰণে কি কৰিব লাগিব এটো চাব পাইছে মোৰ এটা ফটো আছে তো এটো বেকগ্ৰাউণ্ড ৰিমুভ কৰিবৰ কাৰণে আপুনি গুগলত আহিব গুগলত আহি ইয়াত আপুনি বিজি চাৰ্চ কৰিব বিজি তো ইয়াত বিজি চাৰ্চ কৰাৰ পিছত দিয়া চাব পাইছে ৰিমুভ বেকগ্ৰাউণ্ড তো ৰিমুভ বেকগ্ৰাউণ্ডত আপোনালোকে ক্লিক কৰিব তাৰ পিছত দিয়া চাব পাইছে আপলোড ইমেজ তো আপোনালোকে যোনটো ফটোৰ বেকগ্ৰাউণ্ড আপলোড মানে ৰিমুভ কৰিব এটো ফটো আপোনালোকে সিলেক্ট কৰি ল'ব ইয়া চাব পাইছে 3-4 সেকেন্ড সময় ল'ব তাৰ পিছত চাব পাইছে মোৰ ফটো বেকগ্ৰাউণ্ড ৰিমুভ হৈ গ'ল ইয়াত ডাউনলোডত ক্লিক কৰি আপুনি ফ্ৰীত ক্লিক কৰিব ডাউনলোড হৈ যাব চাব পাইছে তো এতিয়া আপোনালোকে ডাউনলোড কৰাৰ পিছত আপোনাৰ Canva
Canva এপছটো আপোনালোক ওপেন কৰিব ওপেন কৰাৰ পিছত আপোনাৰ চাব পাৰিছে অলপ লোডিং ল'ব লোডিং লোৱাৰ পিছত ইয়াত আপুনি কি কৰিব পাৰিব ইয়াত এতিয়া আপুনি ফটো এড কৰিব পাৰিব তো ফটো এড কৰাৰ কাৰণে ইয়াত চাব পাৰিছে তলত আছে গ্যালাৰি তো আপোনালোক গ্যালাৰি ক্লিক কৰিব তো গ্যালাৰি ক্লিক কৰাৰ লগে লগে কোনো এনেকুৱা ধৰণৰ ইন্টাৰফেস আহিব তাৰ পিছত আপুনি ফটো সিলেক্ট কৰিব যোনটো বেকগ্ৰাউণ্ড ৰিমুভ কৰিলে তাৰ পিছত ইয়াত এড কৰি দিব এড কৰাৰ পিছত চাব পাৰিছে মই সিম্পল আপোনালোক দেখাবৰ কাৰণে ফটো এটা এড কৰিলো ইয়াত আপুনি বেলেগ বেলেগ ডিজাইনৰ ফটো এড কৰিব পাৰিব এতিয়া চাব পাৰিছে যেনেকৈ মই ফটো এড কৰিলো এড কৰাৰ পিছত চাব পাৰিছে কেতিয়া অলপ মানে থাম্বনেল লাগি আছে এনেকৈ ধৰ আপুনি চাৰিফালে চাই ল'ব আৰু কি মানে কমি আছে তো ইয়াত মই ভাবিলো এটা মানে ফেসবুকত যেহেতু ভিডিও আপলোড কৰিবৰ কাৰণে ই কৰিব লাগিব মানে অলপ আপলোড লিখিব লাগিব আপলোড লিখিলে মানুহে ক্লিক কৰিব ইয়াত চাব পাৰিছে আপোনালোকে টাইপিংত ক্লিক কৰিব মানে ইয়াত আপোনালোকৰ টেক্সটত ক্লিক কৰাৰ পিছত ইয়াত চাব পাৰিছে আপোনাক বহুত ধৰণৰ টেক্সট আপোনালোকে ইয়াত পাই যাব যিকোনো টেক্সট এটা সিলেক্ট কৰি ল'ব যোনটো আপোনাৰ ভাল লাগে এইটো আপুনি সিলেক্ট কৰি ল'ব ইয়াত মই বাছনি কৰিলো এইটো চাব মই সিলেক্ট কৰিলো সিলেক্ট কৰাৰ পিছত ইয়াত চাব পাৰিছে মই ইয়াত যোনটো ৱাৰ্ডৰ নাম লিখা আছে চাব পাৰিছে যোনটো সিলেক্ট কৰাৰ পিছত যোনটো লিখা থাকিব এইটো আপুনি ডিলিট কৰি দিব তাৰপিছত ইয়াত আপুনি টাইপ কৰিব যি আপোনাৰ মন যায় এইটো লিখিব আপুনি তো চাব পাৰিছে মই লিখিলো তো ইয়াত মই লিখিলো ফেসবুকত ভিডিও কেনেকৈ আপলোড কৰিব লাগে তো ইয়াত চাব পাৰিছে এনেকৈ আপুনি মিলাই ল'ব এনেকৈ সিলেক্ট কৰি এনেকৈ আপুনি মিলাই ল'ব তো ইয়াত মই যেনেকৈ ভাল লাগে এনেকৈ কৰি থৈ আছো তো ইয়াত চাব পাৰিছে মই যেনেকৈ মানে ভাল লাগে এনেকৈ কৰি লগালো লগোৱাৰ পিছত এতিয়া আপুনি কালাৰ চেঞ্জ কৰিব হলে আপুনি যোনটো ৱাটাৰ কালাৰ চেঞ্জ কৰিব তাত দবাই ৰাখিব দবাই ৰখাৰ পিছত ইয়াত চাব আপোনালোকৰ এ লিখা আছে এড ক্লিক কৰিব এড ক্লিক কৰাৰ পিছত ইয়াত চাব পাৰিছে আপোনালোকৰ যিকোনো কালাৰ আপুনি লগাব পাৰিব তো চাব পাৰিছে আপুনি যোনটো ৱাটাৰ কালাৰ চেঞ্জ কৰিব তাত দবাই ৰাখিব এনেকৈ কৰি দবাই ৰাখিব আৰু ইয়াত এনেকৈ কৰি কালাৰ আপুনি যোনটো কালাৰ সিলেক্ট কৰিব এইটো কালাৰ তাত গৈ এন্টাৰ হ'ব মানে এড হ'ব তেনেকৈ কৰি আপুনি কালাৰ চেঞ্জ কৰিব পাৰিব তেতিয়া অলপ মানে লিখাবিলাক ভাল লাগিব ৱাৰ্ডবিলাক ভাল লাগিব তো ওপৰৰ মই কালাৰ চেঞ্জ কৰি দিম এনেকৈ কৰি আপুনি কালাৰটো চেঞ্জ কৰি ল'ব তো ইয়াত চাব পাইছে ওপৰত মই যিমান টাইপিং লিখা আছিলে ৱাৰ্ডবিলাক আছিলে মই সকলো ৱাৰ্ডবিলাকৰ কালাৰ চেঞ্জ কৰি দিলোঁ এনেকৈ কৰি আপুনি কালাৰ চেঞ্জ কৰিব পাৰিব তাৰপিছত এতিয়া মই ভাবিলোঁ ইয়াত মানে অলপ আপলোডৰ কথা আছে তো মানে ভিডিঅ'ত কেনেকৈ মানে ফেসবুকত কেনেকৈ পোষ্ট কৰি আপলোড কৰিব পাৰে তো ইয়াত মই আপলোড কৰা মই লগো এটা ডাউনলোড কৰিম ইয়াৰ ফালে চাব পাইছে মই আপলোড কৰা লগো এটা ডাউনলোড কৰিলোঁ ডাউনলোড কৰি মই ইয়াত চাব পাইছে কেনেকৈ লগাম তো কেনেকৈ লগালে ভাল দেখাব এনেকৈ লগাব লাগিব তো ধৰ ইয়াত চাব পাইছে মই এনেকৈ লগাই দিলোঁ লগোৱাৰ পিছত এতিয়া চাব পাইছে আপুনি সেভ কৰিবৰ কাৰণে ওপৰত আপোনালোকৰ সেভ লিখা আছে সেভত ক্লিক কৰাৰ লগে লগে আপোনাৰ থাম্বনেলটো সেভ হৈ যাব এনেকৈ কৰি আপুনি ইউটিউবত থাম্বনেল বনাব পাৰিব তো সব কি ধুনীয়া থাম্বনেল এটা বনালোঁ Canva এপছৰ পৰা তো এনেকৈ কৰি আপুনি যিকোনো ধৰণৰ থাম্বনেল বনাব পাৰিব আপোনাৰ ইউটিউবত ব্যৱহাৰ কৰিব পাৰিব ফেসবুকত ব্যৱহাৰ কৰিব পাৰিব এতিয়া চাব পাইছে মই আপোনালোকক দেখাইছোঁ মোৰ গ্যালাৰি সেভ হৈ গ'ল একদম 4 কোৱালিটি চাব পাৰিছে মই এনেকৈ কৰি আপুনি থাম্বনেল বনাব পাৰিব তো আজিলৈ ইমানে এনেকৈ ভিডিঅ' চাবলৈ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব ফলো কৰিব লাইক কৰিব আৰু শ্বেয়াৰ কৰিব থ্যাংক ইউ ফৰ ৱাচিং